এটা নতুন ভিডিঅ'লৈ পুনৰবাৰ স্বাগতম জনালোঁ। আশা কৰোঁ আপোনালোকৰ নিশ্চয় ভালে, মোৰো ভালেই। এতিয়া দেখিছেনে বাৰু, ৰাতিপুৱা এতিয়া বাজিলে 6টা বজাতে ভিডিঅ'টো ষ্টাৰ্ট কৰি দিলোঁ। মই এতিয়া ভাত বনাই আছোঁ, মাহঁতৰ ঘৰত আছোঁহি। মা পাপা পাত ছিঙি আছে, ময়ো ছিঙি দিম অলপমান। আৰু মই ভাতটো বনাই কৰি লওঁ, চাই থাকক তেন্তে। হেল্ল' কৈ দিয়া কিবা এটা কৈ দিয়া হয়। হাই কৈ দিয়া, নমস্কাৰ দি দিয়াচোন, নমস্কাৰ দি দিয়া। মানে বাপেকে মাৰিলে সেইকাৰণে মোৰ পিছত সোমাইছেহি। এইফালে মোৰ ভাত দালি হ'বৰ হৈছে আৰু আমাৰ পাপাই দেখিছে নহয় ঘৰতে খাবৰ কাৰণে মূলা লাই শাক কেনেদৰে মানে লগাইছে, আপোনালোককো দেখুৱাই দিলোঁ। এতিয়া মোৰ ড্ৰেছযোৰ কেনেকুৱা লাগিছে কওক। ময়ো এতিয়া বাগানলৈ যাবলৈ ওলাইছোঁ। ইফালে বেটিয়ে পূৰা খেলি আছে। ড্ৰেছযোৰ কেনেকুৱা লাগিছে প্লিজ কমেণ্ট এটা কৈ জনাবলৈ নাপাহৰিব। ঠিক আছে তেন্তে বাগানত গৈ লগ পাই আছোঁ। আৰু এতিয়া মই বাগান পাই গ'লোহি। মায়ে পাপাই এইফালে ছিঙি আছে আৰু মই এইফালে ভিডিঅ' কৰি আছোঁ, মানে পাই গ'লোহি আৰু চাই থাকক তেন্তে, আকৌ লগ পাই আছোঁ। ৰ'দটো মানে বহুত মাৰি আছে, সেইকাৰণে ৰাতিপুৱাৰ পৰা পাত ছিঙিবৰ কাৰণে আহি গ'লোঁ। ঠিক আছে তেন্তে ভিডিঅ'টো চাই থাকক স্কিপ নকৰাকৈ, পাছত লগ পাই আছোঁ। অ'কে। कहां से आते हैं? रुको जरा सबर करो। মই সেইদিনা যে পাইছিলে মাছটো ফ্ৰাই কৰি আছোঁ গাজৰ লগত, ঘৰলৈ যাম দিয়ে খাই মেলি সেয়া বনাই আছোঁ। এয়া ঘৰলৈ যাবৰ কাৰণে আহি গ'লোঁ, বাহিৰৰ ঘৰত সোমাই যাওঁ বুলি গ'লোঁ। কালি আহিছিলোঁ মাহঁতৰ ঘৰত থাকিলোঁ আৰু এইকেইদিন দেখিছে আৰু ভিডিঅ'বিলাকত সহজা পৰিষ্কাৰ হৈছে পাত ছিঙিবৰ কাৰণে। সেয়াই ঠিক আছে তেন্তে চাই থাকিব ভিডিঅ'টো শেষলৈকে। আমি ঘৰ পাই গ'লোহি, পাই মেলি ইয়াত দেখিছে নহয় এনাৰস কাটিব লৈছোঁ, বাহঁতৰ ঘৰৰ পৰা লৈছিলোঁ। ঠিক আছে তেন্তে এনাৰসটো কাটি মেলি লওঁ। এয়া আমাৰ এনাৰস পূৰা ৰেডি হৈ গ'ল খাবৰ কাৰণে, খাই লওঁ তেন্তে, চাই থাকিব ভিডিঅ'টো। रुको जरा सबर करो। এইফালে আমি ভণ্টিহঁতৰ বহি আছোঁ দেই, বৰষুণ দি আছে, বহুত বৰষুণ দি আছে। ঘৰলৈ যাবলৈ ওলাই বহি আছোঁ। গুড মৰ্ণিং। মানে কালি ভিডিঅ' কৰা নহ'লে, আজি অকণমান কৰি দিলোঁ আপোনালোকক। আজি ভিডিঅ'টো ইমানেই আছিলে। যদিহে ভিডিঅ'টো চাই ভাল লাগিলে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব, আৰু যিসকল নতুনকৈ চাই আছে প্লিজ ছাবস্ক্ৰাইব কৰি থৈ যাব। আজিলৈ তেন্তে বাই বাই, আকৌ লগ পাই আছোঁ অন্য এটা নতুন ভিডিঅ'ত।